হেল্ল' এভৰিৱান, নমস্কাৰ। মই নিৰুপমাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহি পালোঁ শৰাইঘাট ধৰ্ম স্মৃতি উদ্যান। গেট খোলা আছে, নিশ্চয় টিকট নালাগে। আমিও ভিতৰত এন্ট্ৰি দিলোঁ। কি দেখা পাওঁ লগতে আপোনালোককো দেখাম। কিবা কিবা লিখা আছে, ইমান পঢ়ি থকা নাই আৰু গৰম লাগছে। আৰু যে এই গুহাগিলা দেখিছে না, এই শিলৰ গুহাগিলাত মানুহে ৰেষ্ট লৈ আছে না কিবা কি কাৰণত ঘুমাই আছে গম নাপাওঁ, কিন্তু তাতে একটা ল'ৰা ঘুমাই আছে আৰু ইফালে অলপ আগত আহি এইফালে গুহা আৰু একজনে ঘুমাই আছে। কিবা কৰে। আৰু এই মূৰ্তিগিলা চাওক না, সুন্দৰ হাতৰ কাম। আৰু ভাবিলোঁ অলপ ওপৰত যাওঁ। কি মজা ভিউ। আৰু এইফালে তলত যাব পৰা পাৰ্ট আছে, কিন্তু আজি আমাৰ টাইম নাই, গতিকে ওপৰৰ পৰাই তলৰ ভিউখিনিৰো মজা লৈছিলোঁ। আৰু এইখিনিতে দুটা ৰখি আছে, মানে সোনকালে যাব লাগে। এই উদ্যানখন আছে গুৱাহাটীৰ পৰা শুৱালকুছি অহা যোৱা কৰা একদম ৰাস্তাৰ দাঁতিতে। আৰু ইফালে শৰাইঘাটৰ একদম কাষতে লাগি আছে। এইগিলা মানুহ পাৰ্কত আছে, ৰেষ্ট লৈ আছে। আৰু টাটা বাই বাই দি আমাৰ যাবা হ'ল। মানে আমাৰ টাইম একদমেই কম কাৰণে আমিও ওলালোঁ।